মই তো ইয়াত বেলেগ উঠাবই না কাৰণ এইখন বাইকত মানে বেলেগ ছোৱালী বহিলে একেবাৰে পুৰা হালি কিনে বহিব লাগিব তাৰ মানে কে হালি কিনে বহিলে কি হ'ল তেতেও তোৰ ইমান সন্দেহ নেকি চাবিটো যেতান অন করব তিতান অটোমেটিক হেডলাইট জ্বলে আর চাবিটো যেতান অফ করব তিতান অটোমেটিক হেডলাইট নুমে যায় দিনুতে হোক বা রাতিতে হোক আর এইখন গাড়ি হইছে সুজুকি জিক্সার 250 আৰু এখন বাইকত এনেকুৱা ফেচিলিটি দিছি না আপোনালোকে গম পালি পাগলা হৈ যাব আৰু এখন বাইকত দাম কিমান এখন বাইক মাইলেজ কিমান দেই গোটাখিনি কৈ আছো ভিডিঅ'টো লাষ্টক লৈকে চাই থাকক আপোনালোক আমি লৈছো মানে সুজুকি জিক্সাৰ 250 বহুতে মোক মানে সুধি আছে যে মনোজ ভাই তো কি গাড়ী ললি বা কি গাড়ী ললি আমি এখন গমেই নাপালো গাড়ীখনৰ নাম কি গাড়ীখনৰ সিসি কি গাড়ীখনৰ কিবা কি গোটাই ডিটেইলছ সুধি আছে মই কৈছো যে মই লৈছো চাওক আপোনালোকে এইখনে হৈছে মোৰ গাড়ী সুজুকি জিক্সাৰ 250 আৰু এইখন মানে হৈছে সুজুকি কোম্পানীৰ আপোনালোকে জানে আৰু এইখন বাইকত আছে আপোনালোকৰ 6টা গিয়াৰ আছে এইখন বাইকত আৰু হেৰিটো মিটাৰটো দেখাই দিয়াচোন মিটাৰটো আৰু মিটাৰটো চাওক মই কিমান চলালো এই চা মিটাৰটো এইটো 5707 কিলোমিটাৰ মই চলালো চাওক 5707 কিলোমিটাৰ আৰু যদি এইখন বাইকত যদি আপোনালোকে মাইলেজৰ কথা কয় মাইলেজ বৰ বেছি ইয়াত 35-30 ইমান মানে দি আৰু এই বাইকখনৰ মানে এটা ফিচাৰ্স কি ভাল আপুনি ধৰ 4 নম্বৰ গিয়াৰত যাই আছে 4 নম্বৰত গিয়াৰত যাই আপুনি ধৰ স্লো যাব লগা হ'ল আপুনি লগে স্লো কৰি দিয়া পাৰে গেটটো নকমাওকে কিছুমান গাড়ীত যে 4 নম্বৰত যায় যেটা স্লো কৰি দে খট এনেকে যে মাৰে এই বস্তুটো মানে এখন সুজুকি জিক্সাৰ 250 বা সুজুকি জিক্সাৰত মানে এই বস্তুটো নামাৰে এটা বেয়া মানে হেৰিও আছে বেয়াটো কৈ দিও মানে ইয়াতে মানে মেখালা চাদৰ পিন্ধি কিনে উঠব নোৱাৰি একেবাৰে মাইকী মানুহ উঠব নোৱাৰে আৰু হে আৰু একেবাৰে পুৰা ডিসটেন্সত মানে গার্লফ্রেন্ড বয়ফ্রেন্ড যাব পাৰিব অন্য লৰাৰ লগত মানে ছোৱালী যাব নোৱাৰি আৰু এখন বাইক কেনে লাগছে আৰু নালগে এখন বাইকত মই তো ইয়াত বেলেগ উঠাবই না কাৰণ এইখন বাইকত মানে বেলেগ ছোৱালী বহিলে একেবাৰে পুৰা হালি কিনে বহিব লাগিব তাৰ মানে কে হালি কিনে বহিলে কি হ'ল তেতেও তোৰ ইমান সন্দেহ নেকি মই সেইকাৰণে এখন বাইক লৈছো মানে এখন বাইকত এটাই প্ৰবলেম তিৰি মানুহ মানে অলপমান বহা অসুবিধা আৰু মানে মেখালা চাদৰ পিন্ধি কিনে বহা অসুবিধা বাকি মানে চেঙাৰা ল'ৰা ছোৱালী বহিবৰ কাৰণে মজা আৰু গাড়ীখনৰ দাম মোটামুটি আপোনালোকে অন ৰোড প্ৰাইচ কমচে কম 2,45,50,000 ভিতৰত আহে যদি আপোনালোকে EMI কৰে 3 বছৰৰ কাৰণে মোটামুটি 2,80,90,000 মান গাড়ীখনৰ দাম আহি যায় যদি আপোনালোকে ডাউন পেমেন্ট যদি অলপ বেছিকে দিয়ে আৰু কমকে দিলে আৰু বেছি আহি যাব এইখনে হৈছে চাওক সুজুকি জিক্সাৰ 250 মই মানে গাড়ীৰ ইমান যেহেতু ৰিভিউ দিবা নাজানো আপোনালোকে বাকি ইউটিউবত চাই ল'ব নামটো সাৰ্চ কৰি ইয়াৰ ফেচিলিটিখিনি গম পাই যাব আৰু চলাই কিনে একদম মজা লাগে মানে কি কম আৰু বাকি যেনেকা R15ত মানে মানুহটো বহুত হালবা লাগে এখন গাড়ীত মানে ইমান হালবা নালগে মানে সিধা হৈ চলাব পাৰি আৰু একদম সাউন্ডটো একদম কম আৰু ইনষ্টেন্ট পিকআপ বহুত আছে মানে বহুত পিকআপ আছে গুলি যাও দে মানে আৰু এইখিনি জায়গাতে আমি ৰিভিউটো একবাৰ এনে দিম বুলি ভাবলো আৰু এনে একবাৰ দেখালো আপোনালোকক কেনেকুৱা লাগিল গাড়ীখন যদি আপোনালোকেও কিনিব বিচাৰে তেতিয়া হলে কিনিব পাৰে মজা গাড়ী হয় চলে মজা লাগে